নমস্কাৰ, আসসালামু আলাইকুম, হেল্ল'। সন্মুখত এয়া দেখি আছে টেঙা কচুৰ তৰকাৰী। এয়া নেমু টেঙা চেপি পেলাই বনাইছোঁ। খুবকৈ খাব মন গৈ আছিলে। ইয়াতে টেম্পাৰেচাৰ যদিও দেলহিত ইমান এটা বেছি নহয়, আজি মোৰ মতে 32 চলি আছে, কিন্তু হিউমিডিটিটো খুবেই বেছি। বৰষুণ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ৰ'দ আজি খুব ওলাইছে। গতিকে ইমান গৰম লাগিছে। গৰমত নেমু টেঙা চৰবত বা নেমু টেঙা আতি পেলাই তৰকাৰী বনালে খুবেই টেষ্টি লাগে। মোৰ মায়ে আগতে খুবকৈ বনাইছিলে, গতিকে আজি খাব মন গ'ল। যোৱাকালি কচু আনিছিলোঁ বজাৰৰ পৰা। ইয়াতে আকৌ কচুটো খুব বঢ়িয়া কচু পায় দেই, যিটো পেটা কচু বুলি কয় আমাৰ তাতে। ইয়াতে কিন্তু খুব ধুনীয়া কচুটো পায় সেইটো। আৰু লগতে এয়া দেখি আছে টিকলিৰ গাখীৰ। তাইক মই কাউ মিল্ক দিওঁ। ইয়াতে পেকেটত কাউ মিল্ক পায়। এক পেকেটত যিটো হাফ লিটাৰৰ পেকেট, সেইটোত মই এগিলাচ পানী মিক্স কৰি দিওঁ আৰু 2 চামুচ চেনি দি পেলাই মই তাইৰ কাৰণে বনাই উতলাই পেলাই গাখীৰটো সেনেকৈ থৈ দিওঁ। 4বাৰমান ফিডিং হোৱাৰ পিছত শেষ হৈ যায়, আকৌ মই বনাওঁ সেইটো। আৰু আহক চাওঁ তাই কি কৰি আছে। জাইমা এই লগত চবেই ইয়াতে বেছিভাগ হিন্দীত কথা পাতে, সেইকাৰণে তাই অসমীয়া যদি মই তাইৰ আগত কওঁ, তাই খুব হাঁহি থাকে। কিন্তু অবভিয়াছলি মোৰ তাই স্কুল গ'লেতো মই অসমীয়া তাইক শিকামেই। আচ্ছা, কি কৰি আছা তুমি? এইবোৰ পলিথিন বল এইবোৰ চব ওলাই লৈছে। আৰু এইকাৰণে মই এটা পূৰা বাউণ্ডেৰী বনাই লওঁ। নহ'লে খুব পৰে। এয়া আমাৰ জাইমা বাইদেউ এতিয়ালৈকে শুব হোৱাই নাই তাই। অ' মাইনা, মাইনা অ', কেতিয়া শুবা তুমি? হা, কেতিয়া শুবা? টোপনি লগা নাই? কি হ'ল? এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।